নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। এতিয়া বাজিলে ৰাতিপুৱা 5:30 আৰু মই যাব ওলাইছোঁ কৰ্মস্থলীলৈ, বিলাসীপাৰা ধুবুৰী। তাত শিক্ষকতা কৰি আছোঁ 2016 চনৰ পৰাই। লগ কেতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। আপোনালোকৰ দিনটো শুভ হওক। আমাৰ শ্ৰী শ্ৰী নৰসিংহ কীৰ্তন গোসাঁই ঘৰ আহি পালোঁ। ইয়াত দৌল মহোৎসৱ প্ৰতি বছৰে পালন কৰা হয়। গোসাঁইক সেৱা কৰিছোঁ লগ। এয়া আমাৰ ফটেৱাগুৰি চক, বাক্সা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত। ইয়াত এতিয়া টেম্পু আহিব। ইয়াত টেম্পুত উঠি পাঠশালালৈ যাম। পাঠশালাৰ পৰা ধুবুৰীৰ গাড়ী পোৱা যাব। এতিয়া ইয়াত এইটো নেশ্যনেল হাইৱে। এই নেশ্যনেল হাইৱেত মই টেম্পুলৈ অপেক্ষা কৰিব লাগিব। ঠিক আছে, আমি এতিয়া পাঠশালালৈ যাওঁ। টেম্পু আহিব। এয়া পাঠশালা আহি পালোঁ, কিন্তু ইয়াত ডাইৰেক্ট যোৱা বাছকেইখন নৰখিলেই। ঈদৰ কাৰণে ইমান ভিৰ হৈছে যে গাড়ী নৰখিলেই। এতিয়া কি কৰোঁ, এতিয়া চিমলাগুৰিলৈ কেনেবাকৈ গুচি যাওঁ। এয়া চিমলাগুৰি বাছত উঠিলোঁ। এতিয়া স্কুল গৈ পোৱা দেৰি হ'ব, ডাইৰেক্ট বাছকেইখন নাপালোঁ। এতিয়া উপায়তো নাই, ঈদৰ কাৰণে ইমান যে ভিৰ হৈছে, থিয় দিব কাৰণে কেনেবাকৈ গাড়ীত থিয় দি আহিলোঁ আৰু ওলমি আহিলোঁ বুলি ক'ব পাৰোঁ। এনেকৈ চাকৰি কৰি আছোঁ আৰু বলক এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ। আমি এতিয়া আহি চাপৰ পাৰ হ'লোঁ আৰু চাপৰ পাৰ হৈ এইখন ধুনীয়া প্ৰাকৃতিক দৃশ্য। এইটো চাওক, ধুনীয়া শাল গছ, চেগুন গছ ভৰি আছে। অতি মনোমোহা দৃশ্য। এইখিনি ঠাই পালে মনটোত এটা বেলেগ শান্তি লাগে। আৰু বিলাসীপাৰা পাবলৈ বেছি সময় নাই, আৰু 20 মিনিটমানৰ ভিতৰত পাই যাম। ফাইনেলি ভাড়া ঘৰ আহি পালোঁ। এয়া গেট। এয়া মোৰ ৰুম। এইটো ৰুম।
এতিয়া তলা খোলো। বাইক আছে, বাইক উলিয়াব লাগিব, ৰুম পৰিপাটি কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এতিয়া মই ৰুমৰ পৰা বাইক উলিয়াই ল'লোঁ। স্কুললৈ যাওঁ। ইয়াৰ পৰা স্কুলৰ দূৰত্ব 5 কিলোমিটাৰমান হ'ব। টাউনৰ মাজেৰে যাব লাগিব। স্কুললৈ গৈ থাকোঁ। অৱশেষত বিদ্যালয় পাই গ'লোঁ। নাই, বানপানী হৈছিল ইয়াত, সেইবাবে আজি ল'ৰা ছোৱালী উপস্থিত নাই। চাফ চিকুণ চলি আছে স্কুলত। আমাৰ ডিম্বে ছাৰ, পিছফালে কোচ আমাৰ সন্দীপ ছাৰ। এতিয়া স্কুলৰ পৰা আহিলোঁ, আহি কাপোৰ কানি খুলিলোঁ। কাপোৰ কানি খুলি অলপ ৰুম চুম ঝাৰু দিলোঁ। তাৰপিছত বিচনা পাতি পৰিপাটি কৰিলোঁ। এতিয়া আৰু খোৱাৰ ব্যৱস্থা কৰিব লাগিব। ৰাতিপুৱা মিছেছে টিফিন দি পঠাইছিল। ৰাতিপুৱা দৌৰা দৌৰি গৈ সেইখিনি খাই স্কুললৈ গ'লোঁ। এতিয়া ভাত আৰু বনাব লাগিব। আজি সম্পূৰ্ণ মোৰ বিলাসীপাৰা যাত্ৰাটো, মোৰ কৰ্মস্থলীৰ যাত্ৰাটো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই। ধন্যবাদ।